কবিতাৰ শিৰোনাম স্বাধীনতাৰ ধ্বজাউৰাই প্ৰকৃতাৰ্থত আমি স্বাধীন নে? কবি মুন্মী স্নিগ্ধা গুঞ্জন। উন্মেষিত এটি প্ৰশ্ন, প্ৰকৃতাৰ্থত আমি স্বাধীন নে? আমি জানো স্বাধীন দেশৰ নাগৰিক? হাজাৰ হাজাৰ শ্বহীদৰ তেজৰ বিনিময়ত পৰাধীনতাৰ প্ৰাচীৰ খহোৱা স্বাধীনতাই কি দিলে আমাক? আমি স্বাধীন নহয়, আমি বন্দীশালৰ বন্দীহে। স্বাধীনতাৰ পোচাক পিন্ধা আমি মাথোন এটি পৰাধীন জাতি। এয়া কিহৰ স্বাধীনতা? যদি ঘৰৰ পৰা ওলালেই আমাৰ মন চিন্তাৰে ভৰে, মৃত্যুৰ ভয়ে পদে পদে সিদি মাৰে, তেনে সন্ধিখনত আমি কিদৰে বিজয় ধ্বজা উৰুৱাই মুক্ত মনে গাব পাৰোঁ স্বাধীনতাৰ গান? যদিও প্ৰতি পলে পলে সৰ্ব হয় আমাৰ মানৱ অধিকাৰ, তথাপিও আজি আমি গৌৰৱান্বিত, আমি স্বাধীন দেশৰ নাগৰিক। সমতাৰ নামত চলা অসমতাৰ বেহা যদিও উলংঘন হয় জীয়াই থকাৰ অধিকাৰ, তথাপিও আমি গৰ্বিত, আমি স্বাধীন দেশৰ নাগৰিক। দেশৰ বুভুক্ষিত নিষ্পেষিত ভোকাতুৰজনৰ চিৎকাৰত কল্লোলিত হোৱা প্ৰতিখন হৃদয়তেই উত্থাপিত হোৱা এটি প্ৰশ্ন, আমি সঁচাকৈয়ে স্বাধীন দেশৰ নাগৰিক নে? দেশৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়া কৃষকসকলৰ দৰিদ্ৰতাক নেওচিব পাৰিছে জানো স্বাধীনতাই? পাৰিছে জানো বানপীড়িত দুৰ্ভগীয়া মানুহৰ স্বাধীন ইতিহাস লিখিবলৈ? সৰ্বব্যাপী এতিয়া অন্ধকাৰাচ্ছন্ন নিষ্পেষণৰ আস্ফালনত প্ৰতিটো সন্ধিয়া শংকিত, ঠগ প্ৰবঞ্চনাৰে ক্ষত বিক্ষত অলেখ চিৰসেউজ স্বাধীন স্বপ্নৰ মানৱীয় সত্তা এতিয়া শোষণৰ বাকজৰীত বন্দিত।